বিহু দলৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰো আমি যোৱা বছৰৰ দৰে বা আগৰ বছৰবিলাকৰ দৰে আমি সাজু হৈছোঁ। আমাৰ এইবাৰৰ বিহুত ঢুলীয়া নাচনী কমেও 20 গৰাকীমান আছে। আমি ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সাজু হৈছোঁ সকলোৱে। এইবাৰো আগৰ দৰে সকলো কৰা হৈছে, কিন্তু মাজতে কিছুমান চাপৰ সলনি কৰা হৈছে, কিছুমান বিহু নাম নতুনকৈ সংযোজন কৰা হৈছে। আপোনালোকে আমাৰ বিহু দলৰ সৈতে যোগাযোগ কৰিব পাৰিব, আমাৰ ছাৰৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ। আমি 2016 চনৰ পৰা কৰি আছোঁ। ক'ৰ পৰা ওলাইছিল? আমাৰ মৰিয়নি নকছাৰীৰ পৰা। হয়। কোন চনৰ পৰা ওলাইছে? মহিলা বিহু 2016 চনৰ পৰা। এতিয়া কিমান আছে ইয়াত এই মহিলা বিহু? বিহুৱতী কিমান আছে? আপোনাৰ প্ৰায় 22 গৰাকী 23 গৰাকীমান আছে। সকলোৱে মানে ঢোল কিমানে বজায়? ঢোল আমাৰ 8 গৰাকী আছে বজোৱা। হয়। বাকী হ'লে নাছে? বাঁহী পেঁপা এই এগৰাকীয়ে বজায়। ঢোলো বজায়, তেখেতে বাঁহী পেঁপা সকলো সুতুলি সকলো বজায়। আপোনালোকে ক'লৈ যায়? আমি বিভিন্ন জেগাত পৰিৱেশন কৰিবলৈ যাওঁ, যিসকলে আমাৰ বিহু মঞ্চৰ কাৰণে নিমন্ত্ৰণ জনায়। আমি অসমৰ বিভিন্ন ঠাইলৈ নিমন্ত্ৰণ কৰে। এই বছৰো তেনেকৈ আমাক নিমন্ত্ৰণ কৰিছে। আমি গৰু বিহুৰ দিনাখনৰ পৰা আমি বিহু মঞ্চত পৰিৱেশনৰ কাৰণে আমি সাজু কৰি থৈছোঁ। तोरा दियो मोलम तू ताकू जदि नल ओ मुरे नासनी ताकू जदि नल ओ मुरे नासनी ओ मुरे नासनी पथाली कुलते पथाली कुलते रिबता बोले ने गार सागर लरे ने केतिया बामा जनी मूलय मनत पड़े ने मूलय मनत पड़िले कांदू कांदू लागे ने बिसनाते पड़िलो चकुर पानी हरे ने চকুৰ পানী হৰে নে তোমাৰ। কিমান আহিছে? প্ৰায় 8 গৰাকীমান আহিছে। ক'ৰ পৰা এইটো মানে ক'ৰ বিহুৱতী আহিছে? যোৰহাট, মৰিয়নি। হয়, এনেকৈ আহিছে। মানে আপোনালোকে কিমান দিন বিহু কৰিব? গোটেই বহাগৰ মাহটো কৰিম বুলি ভাবিছোঁ।